ধুনীয়া ধুনীয়া মিঠাই খাব মানে বৰ ভাল আছিলে নহয় কি কৰা যায় পকেটত মালতো নাই এটা কাম কৰা যাওক মাথা আছে যিহেতু কাম হৈ যাব কি হে ইমান দেৰি হ'ল পঢ়াই এতিয়ালৈকে খবৰ নলয় ভাইটি ভাইটি এনেকুৱা মানুহে এইবিলাক ইমান দেৰি হ'ল আহি বহি আছো কি খাব নোখোধে এই বৰ বেয়া পাইছো দেই মই এইবোৰ বাৰু নাই ৰ'ব ভাইটি এই টেবুলখন গুচি যাওঁ গ্লাছ এখন দে আৰু কি খায় চাচোন চা এই মানুহৰ খবৰ চবৰ নলওঁ তহঁতে কিবা খাব অঁ গোল্লা আছে নহয় গোল্লা অঁ লৈ আহ বুজিছে দাদাই এই যোৱা পৰহি মই কেটিএম এখন ল'লোঁ নহয় কেটিএম বাইক অঁ চাহ নিশ্চয় বঢ়িয়া গাখীৰৰ চাহটো বঢ়িয়া যোৱা কেটিএম বাইক ল'লে নহয় যোৱা পৰহি এৰা তোমাৰ বাইক আছে যদি তুমি খোজকাঢ়ি কিয় আহিলা এক্সাৰচাইজ বুজিছেনে নাই ৱাকিং ইজ এ গুড এক্সাৰচাইজ যিমানেই আপুনি খোজকাঢ়ি অহা যোৱা কৰিব সিমানেই আপোনাৰ হেল্থটো ভালে থাকিব নেজানে নেকি হে আপুনি এটা এক্সাৰচাইজ কৰে খোৱাটোতো বাৰু মই খালোৱে এতিয়া বিল যে দিব লাগিব কি কৰি দিব হয়তো পইচা নাই কি কৰা নাই আইডিয়া হেল্ল' বৰুৱা নেকি চিন্তা কৰিব নালাগে 5 লাখ টকাটো হৈ যাব চিন্তা নাই ভাইটি এই কিমান হৈছে ভালে 50 টাকা হৈ গৈছে 9,000 আজিকালি পইচা হাতৰ ময়লা বুজিছে 9,000 টকা মোৰ পকেটত আপোনাৰ বিলটো ৰবকে ফোন আহিছে দেখালে নেকি আপুনি দিন নহয় বিলটো নাই কিবা ঘৰুৱা কথা পাতিছোঁ আমি হয় আপুনি চিন্তা কৰিব নালাগে পৰহি মই আপোনাক লগ কৰিম বাৰু হ'ব হয় ঠিক আছে মোবাইলৰ বাহানা কৰি গুচি গ'ল কিজানি এই ভদ্ৰলোকটো ক'ত গ'ল ভাইটি মোৰ পইচা খালে কিজানি চাচোন ফোন কৰি গ'লে নেকি চাচোন 50 টকা গ'ল ক'ৰ পৰা মৰে আজি এইবিলাক পইচা পাতি নাই আৰু চাহ খাব আহে চাইছা না ভাইটি এটা চোন কি খাব মোক কিবা খাব দেই এইটো আছে না এইটো কি বস্তু সেইটো জিলাপি বুজি পাইছে দিয়ক সোনকালে দিয়ক বনাইছে এনেকৈ বনাইছে বিল কিমান হৈছে ভাইটি ইয়াৰ 50 টকা হৈছে 50 টকা দিয়া পইচাটো নাই ঘৰত থৈ আছো বাকী খালি কি কথা কয় বাকী ঘৰত থৈ আহিছো মই নহ'ব এইবিলাক খাব আহিছা পইচা নাই পইচা নাই এতিয়া এইবিলাক নহ'ব ভাইটি ঐ ভেলাচোন চাহ কাপ দিয়া ভাইটি আগে নিদিবিছো আপোনাৰ তাত মোবাইল আছে নেকি কিয় এই কাৰণ আছে বুজিছে ৰাতিৰ পৰা যাত্ৰাই হোৱা নাই সেইকাৰণে আপোনাক সুধিছোঁ মোবাইল আছে নেকি আচ্ছা মই বুজি নাপালোঁ এই যাত্ৰাৰ লগত মোবাইলৰ কি সম্পৰ্ক এই ৰাতিপুৱা এজনে চাহ খালে মোবাইলত সেই লাখ টকাৰ কথা পাতি মোক পইচা নিদিয়াকৈ গুচি গ'ল আৰু এটা আহিছে সি বোলে তাৰ বাকী লাগে মই কি দোকান সিহঁতৰ এনেই কোৱা দেখিছোঁ নেকি যে সিহঁতক মই বাকী দিম আৰু এনেকুৱা মোৰ দেউলীয়া হৈ যাম আপুনি খাব দিয়ক মই পে'মেণ্ট কৰি গুচি যাম আৰু সকলো মানুহৰ লগত একে ব্যৱহাৰ নকৰিব বুজিছে চব মানুহ একেই নহয় তুমি ঠিকে কৈছা ভাইটি সকলো মানুহ একে নহয় ময়ো জানো তোমাৰ আমাৰ লক্ষ্মী হয় গতিকে তুমি বেয়া নাপাব দেই মোক
কৈছোঁ কোৱাৰ কাৰণে তুমি বেয়া নাপাবা ভাইটি এইচোন ইয়াতে কি খা দিয়া দিয়া এইটো দিয়া তুমি বেয়া নাপাবা দেই আজিৰ যুগতে এনেকুৱা মানুহ থাকিব পাৰেনে হাজাৰ হাজাৰ টকা দি এণ্ড্ৰইড মোবাইল কিনিব পাৰে এই সাধাৰণ চাহ দোকানৰ বিল দিব নোৱাৰে চালা ইমান ফকটীয়া মানুহ আজিকালি হ'ব পাৰে বাপৰে বাপ